আজি হৈছে এটা বিশেষ দিন আৰু কি বিশেষ দিন ভিডিঅ'টো শেষলৈকে চালে গম পাব। কাৰণ এয়া ৰাতিপুৱা আহি পাইছোঁ কলেজলৈ আৰু আহি পাই দেখিছোঁ কোনো অহা নাই তেতিয়ালৈকে। মই প্ৰথমতে আহি পাইছিলোঁ আৰু লাহে লাহে সিহঁতকেইটা আহিলে আৰু সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। আৰু যেতিয়া পিছলৈ চব আহিলে মই এইফালে বাকচুটি কৰি আছোঁ আৰু এয়া সকলোবোৰ ৰেডি কৰিছোঁ কাৰণ বেছি সময় নাই আৰু অনুষ্ঠান আৰম্ভ হ'বলৈ। আৰু এয়া আৰম্ভণিতে গাইছিলোঁ আমি আৰম্ভণি গীত আৰু লাহেকৈ সকলোবোৰ আহি পালে কাৰণ আজি আছিলে আমাৰ বিভাগীয় বিদায় সভা। মনটো বেয়াও লাগিছিলে কাৰণ ভাল লগা মানুহবোৰ যাবগৈ আৰু এয়া অকণমান ৰেষ্ট লৈছোঁ আহি কাৰণ ইটো সিটো কাম কৰি কৰি ভৰি চৰি বিষাই গৈছে। আৰু শেষত এয়া ইহঁতে বাকচুটি কৰি আছে আকৌ কাৰণ এইবোৰ চাফা তাফা কৰা বাদ দি ইহঁতে বেলুন খোপালৈ খেলি আছিলে। আৰু সেয়া কাম বন কৰি থৈ আমি খাব আহিলোঁ CNTলৈ, কলেজৰ সন্মুখত থকা ৰেষ্টুৰেণ্টখনলৈকে। তো তাতে আহি খালোঁ আমি পৰঠা সকলোৱে। আৰু মই ভিডিঅ' বনাই থাকোঁতে সিহঁতে মোক গালি পাৰিছে গাইজ। আৰু এয়া ৰাতি আহিছিলোঁ বিয়া খাবলৈ। বিয়া মানে মোৰ বান্ধৱীৰ ৰিয়াৰ ভনীয়েকৰ তুলনি বিয়া আছিলে আজি। তাৰ ৰিচেপশ্যন পাৰ্টি খাবলৈ আহিছিলোঁ আমি। আৰু এয়া তাইক ইমান ধুনীয়া লাগিছিলে আজি দেখিছেনে? তাইক কওঁতে তাই আকৌ গালিহে পাৰিছে। আৰু আমি আহিছিলোঁ অনামিকা, মঞ্জুশ্ৰী, মোৰ ভণ্টি, মই আৰু আমি গোটেইখিনি শেষত ফটো উঠিলোঁ। আৰু এয়া কইনা দাৰ্জিলিং মানে বাই।